যি আঘাতে মানুহক পাথৰ বনায়, সেই পাথৰ সহজতে ক্ষয়ো নহয়। জীৱনত যদি বহুত আগলৈ যাবলৈ বিচৰা, তেনেহ'লে নিজৰ কাণ দুখন বন্ধ কৰি ৰাখিবা, কাৰণ জীৱনৰ পথত বহুত কথাই তোমাৰ মনোবল ভাঙি দিব পাৰে। পৃথিৱীৰ সকলোতকৈ সুন্দৰ সম্পৰ্ক কোনটো জানেনে? য'ত দুয়োজনে দুয়োজনৰ ওচৰত গুৰুত্ব পায়। বেছিভাগ মানুহেই দুটা কাৰণত দুখী হয়। এটা হ'ল পইচাৰ কাৰণে, আনটো হ'ল ভাল পোৱাৰ কাৰণে। মানুহৰ চৰিত্ৰৰ এটা বিশেষ গুণ হৈছে যে তেওঁলোকে সত্যতকৈ মিছাটোহে সহজতে গ্ৰহণ কৰে। খঙত চিঞৰ বাখৰ কৰি কথা কোৱা মানুহৰ মন বহুত সৰল প্ৰকৃতিৰ হয়। জীৱনত তিনিটা বস্তুৰ খুব প্ৰয়োজন: ধৈৰ্য, বিশ্বাস, পৰিশ্ৰম। মিছা আৰু চালাকি নিশিকিলে তুমি এই সমাজত পিছ পৰি থকা এজন মানুহ। খং সকলোৰে ওপৰত কৰিব নোৱাৰি। খং কৰিবলৈ অধিকাৰ লাগে। যাক বেছি আপোন ভবা হয়, যাৰ ওপৰত অধিকাৰ থাকে, তেওঁৰ ওপৰতেই খং কৰা যায়। দুখৰ দিনত যিসকল অতিথি হৈ আহে, তেওঁলোকে স্বাৰ্থৰ বাবে নহয়, আপোনাৰ সাহায্য কৰিবৰ বাবেহে আহে। মানুহ সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হয় খং, লোভ আৰু আৱেগৰ বাবে। সফলতাৰ পাছত সংগী হোৱা আৰু সংগী হৈ সফল বনোৱাৰ মাজত বহুত পাৰ্থক্য আছে। অপমান বস্তুটো পলিথিনৰ দৰে, মাটিৰ তলত পোত খাই যায় কিন্তু পচি নাযায়। বিয়াৰ পিছত প্ৰত্যেকজনী ছোৱালীয়ে দুটা বিষয়ত প্ৰচণ্ড মোহমায়াত পৰে: এক, স্বামীৰ প্ৰতি, আৰু দুই, নিজৰ সংসাৰৰ প্ৰতি। কেতিয়াও গাৰ ৰং চাই প্ৰেম কৰা উচিত নহয়। মনত ৰাখিবা, ক'লা পৰুৱাতকৈ ৰঙা পৰুৱাই বেছি কামোৰে। মিছা আশা দি কেতিয়াও কাৰোবাক অপেক্ষাত নাৰাখিবা। সঁচাটো কৈ দূৰৈত থকাটো বহুত ভাল, কাৰণ অপেক্ষাৰ আশা কেতিয়াও শেষ নহয়।